জিন্দা যিমান দিন থাকো মানুহে নিন্দাও সিমান দিনেই কৰি থাকিব। মৃত্যুৰ পিছত শত্ৰুৱেও শলাগ ল'ব। হঠাৎ ডাঙৰ মানুহ হ'ব পাৰিলেও হঠাৎ ভদ্ৰলোক হ'ব নোৱাৰে। ভদ্ৰতা হৈছে পাৰিবাৰিক শিক্ষা। অৱহেলিত যিমানেই হ'ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব। তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব। এজন মানুহে পৃথিৱীলৈ অহাৰ খবৰ 9 মাহ আগতে আহে, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 9 ছেকেণ্ড আগতেও নাহে। তেনে ক্ষেত্ৰত দুদিনৰ পৃথিৱীত অহংকাৰীসকলে কিহক লৈ অহংকাৰ কৰে? কষ্ট মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত আনে কৰা ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায়। মোৰ সন্তানক শাসন কৰিবলৈ তুমি কোন? যেতিয়াৰ পৰা অভিভাৱকে এই কথা ক'বলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰা আমাৰ সমাজত অভদ্ৰৰ সংখ্যা বৃদ্ধি পাইছে। দুমুখীয়া মানুহৰ সমাজত বাস কৰিছো। যিমানেই ভাল কাম নকৰো বদনাম সমালোচনা এইবোৰ থাকিবই। সকলোৰে অভাৱ আছে। কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মানৱতাৰ আৰু কাৰোবাৰ মৰমৰ। যেতিয়া একো নাথাকে তেতিয়া ধৈৰ্য পৰীক্ষা লোৱা হয়, আৰু যেতিয়া থাকে তেতিয়া ব্যৱহাৰৰ পৰীক্ষা লোৱা হয়। আচলতে স্বামীতকৈ আপোন কোনো হ'ব নোৱাৰে, কাৰণ এটা নিৰ্দিষ্ট বয়সৰ পিছত মহিলাসকল মাক বাপেকৰ দৃষ্টিটো এক বোজা হৈ পৰে। স্বামী নামৰ মানুহজনে আজীৱন কষ্ট কৰি পত্নীক সুখত ৰাখে। পৃথিৱীৰ সকলো বস্তুৱেই আঘাত পালে ভাঙি যায়, কিন্তু কেৱল জীৱনটোৱে একমাত্ৰ যিয়ে আঘাত পাই ভাঙি পৰাৰ পিছতো বহু কথা শিকায়। মৃত্যুৰ পিছত আত্মীয়ই তৰ্ক কৰে যে খাদ্যখিনি আমি যোগান ধৰিম, কিন্তু সেই ব্যক্তিজনৰ অসুস্থতাত কোনেও নকয় যে ঔষধ আমি যোগান ধৰিম। যিয়ে দুখ কৰি ক্ষমা বিচাৰে তেওঁ খুব সাহসী। যিয়ে প্ৰতিশোধ নলৈ ক্ষমা কৰি দিয়ে তেওঁ শক্তিশালী, আৰু যিয়ে সকলো দুখ পাহৰি যায় তেওঁ মহাসুখী। দূৰত্ব যিমানেই নহওক কিয় যাত্ৰাৰ আৰম্ভ এখোজ দুখোজকৈয়ে হয়। যদি জীৱন বাটত আগবাঢ়োতে ভাগৰ লাগে তেন্তে লাহেকৈ আগবাঢ়ক, কিন্তু ৰৈ নিদিব। জীৱনত সদায় ব্ৰেণ্ডেড বস্তু ব্যৱহাৰ কৰক। ওঠৰ বাবে সত্য, কণ্ঠৰ বাবে প্ৰাৰ্থনা, চকুৰ বাবে সহানুভূতি, হাতৰ বাবে পৰোপকাৰ, হৃদয়ৰ বাবে মৰম, মুখৰ বাবে হাঁহি। আজিৰ দিনত সত্যৰ কোনো মূল্য নাই, মূল্য আছে মাথো টকাৰ। টকা থাকিলে তুমি সকলোৰে চকুৰ মণি, টকা নাথাকিলে তুমি ভৰিৰ ধূলি। সঁচা অৰ্থত টকাৰ মূল্য সেইজনেহে বুজিব পাৰে যিজনে সৎ পথত থাকি নিজে পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰে। জীৱন সঁচাকৈ এক অবুজ সাঁথৰ। বোকা হাতেৰে পৃথিৱীলৈ আহো, গোটেই জীৱন পোৱা নোপোৱাৰ হিচাপ কৰো, আৰু শেষত বোকা হাতেৰে বিদায় মাগো। আজিকালি ভাৱ হয় অলপ স্বাৰ্থপৰ হোৱা প্ৰয়োজন আছে। আজিৰ পৃথিৱীত স্বাৰ্থপৰ সকলেহে সুখী। নিস্বাৰ্থ মানুহৰ উপহাৰ কেৱল চকু পানী। টকা থাকিলে সকলো আপোন, টকা নাথাকিলে তুমি কোন? সহ্য কৰি থাকিলে তুমি মহান, উত্তৰ দিলে তুমি বেইমান। ভুল দেখিও চকু মুদি থাকিলে তুমি বিশ্বাসী, ভুল দেখি আঙুলিয়াই দিলে তুমি সন্দেহবাদী। প্ৰেমে মানুহক জীয়াই থাকিবলৈ শিকায়, সংসাৰে মানুহক দায়িত্ব ল'বলৈ শিকায়, প্ৰতাৰণাই মানুহক সাৱধান হ'বলৈ শিকায়, আঘাতে মানুহক ধৈৰ্য ধৰিবলৈ শিকায়। বেলেগৰ কথা শুনি সঁচা মিছাৰ বিবেচনা নকৰাকৈ আনৰ বদনাম কৰাটো ভাল মানুহৰ লক্ষণ কেতিয়াও নহয়। কেতিয়াও আনৰ দুখ কষ্টবোৰ হাঁহি উৰুৱাই নিদিবা, কাৰণ দুখ কষ্টৰ সন্মুখীন হোৱা ব্যক্তিগৰাকীয়েহে বুজি পায় জীৱনটো কিমান কঠিন। মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন। কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়, কাৰণ দুখৰ কোনো সংগী নাথাকে।